বুঢ়া পানীটো খাই ল আগত পিছত কাম কৰিবি আরে বেশি দম দি কথা নকবি নলে একে সরজি মিয়াতে মতি লবি মখন মানে মিঠা বলা বস্তুই নাই কিসে আসো পানিটো দে বাপরে কি যে পাপ করলুম তোর ইসনা বুঢ়া পালুম ভালে কৈছিলে বাপরে পলাই না যাবি মই হে বুলবক চালাই ইয়াৰ লগত আহি পালুম ওই তোর নিসনা চলে কুকুরের নিসনা মোর আগে পিছে ঘুরে আসলে কিন্তু কি বলেছে মই তো বিয়া করে ফেলুম ওই কুকুর বুলি কাক কইছ তই হে কুকুৰৰ নিচিনা মোৰ আগে পিছে ঘূৰি আছিলি এতিয়া মন ভৰি গল যে সব পাহৰি গলি ভুলটো তোর নহয় মোরে যে মই মন চাই নহয় চেহারা চাই বিয়া করে ফেলুম কারণ চেহারা সদায় একে না থাকে মরি যায় কিন্তু মনৰ ভাল পোৱা চিৰ জীৱন থাকি যায় ওই মোক জ্ঞান দিব নালাগে মোক পইচা লাগে পইচা মোবাইল ভাঙি যোৱা 1 বছৰ হৈ গল এতিয়া লগে মোবাইল কিন দিয়া নাই ওই মোবাইল ভাত নিদিয়ে সেইকাৰণে মোবাইলৰ মাথা মাৰি থাকিব নালাগে যা ভাত বনাবি যা লগত আলু ভাজা মস্ত ভোক লাগিছে মোক নহলে মাৰিম তোক যা নিজে বনাই খাই থাক কি মই নিজে ভাত বনাই খাব লাগিব নিজে বনাই খাবি যেতিয়া লগে মোবাইল কিনি নিদিয়া তেতিয়া লগে মই খানা নবনাও ইটো তোৰ বাপে ঘৰ নহয় ইটো গিৰিয়াকৰ ঘৰ হয় ইয়াত তোৰ অৰ্ডাৰ নচলে ইয়াত অকল মোৰ অৰ্ডাৰ চলিব বুজিছ মই গৰু ছাগলী নিচিনা বিক্ৰী হৈ অহা নাই যে তই মোক বান্দৰৰ নিচিনা নুচুৱাবি তই বান্দৰৰ লগত তুলনা নকৰিবি তোক পঢ়াতকে বান্দৰ পঢ়িলেও লাভ আছে কমচে কম মোৰ কথা মতেতো নাচিব তেনেহলে যা বান্দৰকে বিয়া কৰিলো মোৰ বোৱাৰীজনী বহুত ভাল মোক একো কামেই কৰিব নিদিয়ে সব কাম সি নিজেই কৰে গম পাবি ৰ দুদিনমান যাব দে ৰং বদলি হৈ যাব ঠিকে কৈছ বহুত চাইছো এনেকুৱা দুদিন পাছত ৰং বদলি হ'ব নহ'ব সেইটো পিছৰ কথা কি ঠিক আছে সি সকলোতকৈ বেলেগো হ'ব পাৰে যা বহুত চাইছো তেনেকুৱা বৰি এদিন দুদিন তিনদিন 4 দিন মূৰত চবৰে ৰং বদলি হৈ যায় ঠিক আছে যাওচোন কি হয় বুঢ়া আমাক ৰাতিপুৱা একো খোৱা নাই হয় নেকি যা পিহঁতৰ ঘৰত গৈ চাবি তাতে আছে নেকি ঠিক আছে ৰ মই গৈ আছো যা বহুত চাইছো তেনেকুৱা বৰি এদিন দুদিন তিনদিন 4 দিন মূৰত চবৰে ৰং বদলি হৈ যায় মা তই ইয়াত বহি আছ যে কি হ'ল মা নাই একো হোৱা নাই এনে বহি আছো তই ইফালে বহি আছ মালতী সিফালে বহি আছে ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই তোক চাই আছে বহি বহি মা আহিলে একলগে খাম বুলি ঠিক আছে বল আজিৰ পৰা মোক চিন্তা কৰিব নালাগে বোৱাৰী তুমি সময়মতে খাই ল'বা মই জনী বোৱাৰী হয় মই আপোনাক নিদিয়াকে মই নিজে খাম নেকি বোৱাৰী আজিকালি আগৰ দিন নাই এতিয়া নিজে বাচিলে ৰামৰ নাম লাজ ভয় নকৰে হ'ব বুলি বদনাম তই কিয় ইমান চিন্তা কৰি আছ কিয় বা মই নাজানো তোমাৰ মা মোক ভালে নাপায় তুমি মন মাৰিব নালাগে কি ঠিক আছে মা কিজানি তোমাৰ পৰীক্ষা লৈ আছে এটা কথা মনত ৰাখিবা তুমি যদি নিজে ঠিক আছা বেলেগে কোনেও বেয়া কৰিব নোৱাৰে আৰু ইয়াৰ মূল মন্ত্ৰ হ'ল সদায় নিজৰ বুদ্ধিত কাম কৰিবা তেতিয়া নিজে গম পাবা তুমি ভাল না বেয়া ইমান দিন হৈ গ'ল আমাৰ ঘৰত যে আলহী নাহে তো মই কি কৰিম মই আলহী ঘৰত গহিনী কম নেকি বল আমাৰ ঘৰত আলহী যাবি মাছ মাংস ঠিকছে খাবি আলহীৰ মাজত মৰি যাও লাজত মাছ মাংস ক'ৰ পৰা আহিল দালি ভাতেৰে পেট নভৰে নেকি যে মাছ মাংস খুৱাব লাগিব সেইকাৰণে তোৰ ঘৰত কোনো আলহী নাহে অকল পান তামোল দিলে নহব আলহী যত্ন লগত খানা পিনা ভাল হ'ব লাগিব তেতিয়াহে আলহীৰ আশীৰ্বাদ পাবি এনেকুৱা নাই অতিথি দেৱ ভৱ আলহীক যত্ন নকৰিলে
আলহী আশীৰ্বাদ নহয়, অভিশাপ দিব, অভিশাপ। এই সত্য যুগৰ ডাইলগ মাৰিছে যে, এইটো সত্য যুগ নহয়, এইটো কলি যুগ হয়, কলি যুগ। আলহীক বেছি যত্ন কৰিলে 2 দিন পিছে পিছে আহি থাকিব, কব সিহঁতে বহুত ভাল মানুহ, সদায় মাছ মাংস খুৱাই, লেকিন আলহী কি জানে, আলহীক খুৱাই খুৱাই মালিকৰ পেন ঢিলা হৈ যায়। তই যেনেকে পাইছ তেনেকাই কৈছো যে আলহী সদায় নাহে নহয়। আলহীক যদি সন্মান নকৰো, সিহঁতৰ ঘৰত আমিতো আলহী যাম, তেতিয়া সিহঁতে আমাক ক'ত সন্মান কৰিব? এতিয়াহে তই জাগাত আহিছ। আমাক যোনে আলহী বুলি সন্মান কৰিব, সিহঁতক আমিও ভালছে যত্ন কৰিম। আৰু আমাক যদি কুকুৰ বুলিও গণ্য নকৰে, তেনেহলে সিহঁতকো আমি পাত চেলেকা বুলি যত্ন নকৰো। চিধা মানুহৰ চিধা কথা। কেনে আছে মোৰ মাথা? বহুত দিনৰ পৰা আমিও কাৰোবাৰ ঘৰত আলহী যোৱা নাই। ব'লা না কাৰোবাৰ ঘৰত আলহী খাই আহো। মোক আলহী যাব বহুত ভাল লাগে। মোৰ তাততো পইচাই নাই, তই আলহী যাম বুলি কৈ আছ যে। তই আলহী আহিলে চিন্তা কৰ, এতিয়া আলহী যাবলৈ চিন্তা কৰি আছ যে। কি কৰিবি, উপায় নাই। আলহী আহিলে যিমান খৰচ নহয়, আলহী গলে ডবল খৰচা হয়। কেনেকে ডাবল খৰচা হ'ব? আলহী গলে সুধা হাতত যাবি নেকি? গাড়ী ভাড়া নালাগে, মিঠাই নিব নালাগে, আৰু কামো বন্ধ হৈ যাব। আলহী আহিলে 100 টকাৰ ব্ৰইলাৰ আনিলে হৈ যাব, কিন্তু আলহী গলে 2-3 হাজাৰ টকা লৈ যাব লাগে। সেইকাৰণে আলহী আহিলে আহক, আমি কেতিয়াও আলহী নাযাওঁ।